হেল্ল' দোস্ত, লকডাউনৰ সময়ত আমি সকলোৱে ঘৰতে আবদ্ধ হৈ আছোঁ আৰু ৰাস্তা পদূলিবোৰো মুকলি হৈ আছে। আমি সকলোৱে ভাবোঁ আকৌ হয়তো কেতিয়াবা আহে সেই সময়বোৰ, কিন্তু আপোনালোকে হয়তো নাজানে কিছুমান এনেকুৱা ঠাইও আছে যিবোৰ আজি কেইবা শ বছৰ আগৰ পৰাই জনশূন্য হৈ আছে, য'ত হয়তো মানুহ বহুত কম পৰিমাণেহে দেখা যায়। হয়, আমি আজি তেনেকুৱা 4খন ভূতৰ চহৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, য'ত আজি শ বছৰ আগৰ পৰাই মানুহ নাই। আপোনালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1ত আছে ফাতেহপুৰ চিক্ৰী। ফাতেহপুৰ চিক্ৰী উত্তৰ ভাৰতৰ আগ্ৰাত স্থিত এখন সৰু চহৰ, যাৰ স্থাপনা 16শ শতাব্দীত মোগল সম্ৰাট আকবৰৰ দ্বাৰা কৰা হৈছিল। এইখন চহৰৰ কেন্দ্ৰত ৰঙা বালিয়া শিলৰ অট্টালিকা আছে আৰু এই চহৰখন ইউনেস্কোৰ দ্বাৰা ঘোষিত বিশ্ব ধাৰাভৰাৰ ভিতৰত এখন। আপোনালোকে জানেনে এই চহৰখন সম্পূৰ্ণৰূপে খালী আৰু পৃথিৱীৰ ভিতৰত এখন সম্পূৰ্ণ সৌন্দৰ্যময় খালী চহৰ। এই চহৰখনক 1500 অপ্ৰাচিত আকবৰৰ দ্বাৰা এৰি যোৱা হৈছিল যেতিয়া তেওঁ পাঞ্জাৱলৈ এটা অভিযানৰ বাবে গৈছিল। আকবৰ যোৱাৰ কিছু দশক পিছত ইয়াক সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছিল, কাৰণ ইয়াৰ পানীৰ পৰ্যাপ্ত সাধক নাছিল। পানীৰ অসুবিধাৰ বাবে ইয়াৰ মানুহবোৰে প্ৰতিদিনে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল। আজি সেই ঠাইখনত খালী বিল্ডিং আৰু হাবিবোৰৰ বাবে ইয়াক ভূতৰ চহৰ বুলিও কোৱা হয়। নাম্বাৰ 2ত আছে হাচিমা দ্বীপ। হাচিমা দ্বীপ দক্ষিণ জাপানৰ নাগাচাকি চহৰৰ প্ৰায় 15 কিলোমিটাৰ দূৰত অৱস্থিত মানুহৰ দ্বাৰা এৰি যোৱা এটা দ্বীপ। এই দ্বীপটোত নাগাচাকিৰ কাষৰে খালী দ্বীপৰ ভিতৰত এটা। এই দ্বীপটোক গুনকুন জিমা নামেৰেও জনা যায়। আপুনি জানি আচৰিত হ'ব যে যোৱা 40 বছৰৰ পৰাই চহৰখনক ভূতৰ চহৰ বুলিয়েই কোৱা হৈছে। আপুনি নিশ্চয় ভাবিছে যে এনেকুৱা কিয় হয়। ইয়াৰ কাৰণ ইয়াৰ বিল্ডিং, এপাৰ্টমেণ্ট, মহল, বজাৰ আদি সম্পূৰ্ণৰূপে খালী আৰু ইয়াত বহুত কম মাত্ৰাত মানুহ অহা যোৱা কৰে। এই দ্বীপটোক মানুহৰ দ্বাৰা এইবাবেই এৰি দিয়া হৈছিল কাৰণ ইয়াৰ কয়লা খনিত বহু মাত্ৰাত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ কাৰণে ইয়াৰ সুবিধাবোৰ কম হ'বলৈ ধৰিছিল আৰু প্ৰতিদিনে বহু সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বাবে মানুহে এই দ্বীপটো এৰি যাবলগীয়া হ'ল। নাম্বাৰ 3ত আছে কুলধাৰা। কুলধাৰা ভাৰতৰ প্ৰমুখ্য ৰাজ্য ৰাজস্থানৰ জেচলমেৰ জিলাৰ এখন গাঁও। ইয়াৰ স্থাপনা 1300 শতাব্দীৰ আশে-পাশে হৈছিল। এই গাঁওখন কেতিয়াবা পালিবান ব্ৰাহ্মণৰ দ্বাৰা ভৰি থকা আছিল, কিন্তু আপুনি জানি আচৰিত হ'ব যে এই গাঁওখনক 1900 শতাব্দীৰ আৰম্ভণিতে কিছুমান অজ্ঞাত কাৰণত এৰি দিয়া হৈছিল। এই গাঁওখনক কিয় মানুহে এৰি গৈছিল এতিয়াও ইয়াৰ সঠিক প্ৰমাণ নাই, কিন্তু আপোনালোকে এইটো জানেনে কিছুমান স্থানীয় লোকৰ দাবী মতে এই গাঁওখনক জেচলমেৰ কি মন্ত্ৰী চালিমশ্বিৰৰ দ্বাৰা গাঁওখনৰ মানুহক উৎপীড়ন কৰাৰ বাবে গাঁওখনক এৰি দিয়া হৈছিল, কিন্তু আজিও ইয়াৰ বহুত পুৰণি কাহিনী ধৰিব পৰা নাযায়। কিছুমান জানকাৰী মতে ইয়াৰ পানীৰ গভীৰ সমস্যা আছিল, যাৰ বাবে ইয়াৰ পুৰা মানুহেই গাঁওখন এৰি পলাই গৈছিল। কিন্তু আপোনালোকেও 2017 চনৰ এটা জানকাৰী জানি আচৰিত হ'ব যে মানুহে এই গাঁওখনক এৰা আচল কাৰণ আছিল ভূমিকম্প। নাম্বাৰ 4ত আছে মাণ্ডু। মাণ্ডু মধ্য ভাৰতীয় ৰাজ্য মধ্য প্ৰদেশৰ এখন প্ৰাচীন চহৰ, যিখন ইন্দোৰ জিলাৰ পৰা 100 কিলোমিটাৰ দূৰত আছে। এই চহৰখন শিলৰ ৱালেৰে ঘেৰি আছে। এইখন আফগান বস্ত্ৰশিল্পৰ বিস্তাৰৰ বাবেও জনা যায়। এই চহৰখন ইতিহাস বহুত পুৰণি আৰু চন 1401 পৰা 1561ৰ মাজত এই চহৰখন মুছলিম সম্প্ৰদায়ৰ ৰাজধানী আছিল। কিন্তু আপুনি জানেনে এই চহৰখন 400 বছৰৰ পৰাই খালী আছে। ইয়াত থকা মানুহবোৰে এই চহৰখন এৰি গ'ল আৰু তেতিয়াৰ পৰা এই চহৰখন এখন সৰু গাঁৱৰ দৰে হৈ পৰিল, য'ত কেৱল কিছু লোকেহে থাকে। ইয়াৰ বেছিভাগ অংশই খালী। এই চহৰখনৰ বেছিভাগ অংশতে খেতি হয়। এই গাঁওখনৰ কাষেৰে নৰ্মদা নদী বৈ গৈছে, যাৰ বাবে ই মানুহ থকাৰ বাবে উপযোগী হৈ পৰিছে। আপোনালোকৰ মনলৈ হয়তো এইটো প্ৰশ্ন নিশ্চয় আহিছে যে চহৰখন এৰি মানুহবোৰ কিয় গ'ল। আচলতে ইয়াৰ প্ৰমাণ ধৰিব পৰা যোৱা নাই।